গুড মৰ্ণিং অসমবাসী ৰাইজ। আজি অসমীয়া ভাদ মাহৰ 1 তাৰিখ আৰু ইংৰাজী আগষ্ট মাহৰ 18 তাৰিখ মঙলবাৰ। আজি ৰাতিপুৱা সূৰ্য উদয় হৈছে 5:01 আৰু সূৰ্যাস্ত হ'ব 5:51। আজি তিথি হৈছে কৃষ্ণা চতুৰ্দশী তিথি, নক্ষত্ৰ অশ্লেষা নক্ষত্ৰ আৰু জন্ম ৰাশি কৰ্কট ৰাশি। সাবস্ক্ৰাইব কৰক পল টক্স দিকে। ইয়াতে যিটো বেল আইকন আছে এইটো অল কৰি দিয়ক, যাতে আমাৰ সকলোবোৰ ডেইলি ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। পোনপ্ৰথমৰ ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি ব্যস্ততা কিছু পৰিমাণে বাঢ়িব। আৰ্থিক সমস্যা চলি থাকিব। স্বাস্থ্য বৰ ভাল নহয়। আপোনাৰ ওপৰত আনৰ প্ৰভাৱ পৰিব। ব্যয়ৰ পৰিমাণ বৃদ্ধি পাব। আপোনালোকৰ শুভ ৰং হৈছে কমলা। যান বাহনত যাতায়াত কৰোঁতে সাৱধান হওক। আজিৰ দিনটোত উৎসাহজনক সংযোগ, মাতৃৰ শুভ ভ্ৰমণৰ যোগ দেখা গৈছে। আপোনালোকৰ শুভ সংখ্যা হৈছে 2। ইয়াৰে পাছৰ ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি হঠাতে কিবা অসুখ হ'ব পাৰে। শুভ কাৰ্যত বাধাৰ সন্মুখীন হ'ব। সাংসাৰিকভাৱে অশান্তি, আত্মবিশ্বাস বৃদ্ধি, ধন লাভ তথা ভাগ্যৰ সংযোগ ঘটিব। আপোনালোকৰ শুভ ৰং হৈছে হালধীয়া। সাংসাৰিক কৰ্মত কৃতকাৰ্যতা হ'ব। চকুৰ আমনি পাব পাৰে। শত্ৰু নাশ। আপোনালোকৰ শুভ সংখ্যা হৈছে 6। ইয়াৰে পাছৰ ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি হতাশাত ভুগিব পাৰে। আশা কৰা মতে কামত অগ্ৰগতি নহ'ব। প্ৰেম অথবা বিয়াৰ প্ৰস্তাৱ আহিব পাৰে। সততাৰে আনৰ মন জয় কৰিব পাৰিব। যিকোনো সন্ধিক্ষণত আৱেগিক দৃঢ়তা থাকিব। আপোনালোকৰ শুভ ৰং হৈছে মুগা। গ্ৰহ পূজা কৰক। বিবাহৰ চিন্তা হ'ব আজিৰ দিনটো। খৰচৰ মাত্ৰা অত্যাধিক হ'ব। আপোনালোকৰ শুভ সংখ্যা হৈছে 4। ইয়াৰে পাছৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি উপাৰ্জন আশা কৰাতকৈ কম হ'ব। ভ্ৰমণত বাধাৰ সন্মুখীন হ'ব। পদোন্নতিৰ সম্ভাৱনা। কৰ্মদক্ষতা উন্নত। আনক দুৰ্বল বুলি গণ্য নকৰিব। আপোনালোকৰ শুভ ৰং হৈছে আকাশী নীলা। সৎ লোকৰ সান্নিধ্য পাব। ৰাজনীতিত বিসম্বাদ নকৰিব। বিয়াৰ যোগ দেখা গৈছে। আপোনালোকৰ শুভ সংখ্যা হৈছে 8। আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভালদৰে যাব। ইয়াৰে পাছৰ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি সা সম্পত্তিক লৈ সংঘাত হ'ব পাৰে। সন্মান হানিৰ যোগ প্ৰবল হৈ আছে। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত নতুন ব্যৱসায় আৰম্ভ কৰাৰ সুযোগ পাব। উৎকণ্ঠা আঁতৰিব। ৰাজনীতিত সক্ৰিয়তা। আপোনালোকৰ শুভ ৰং হৈছে কমলা। ৰক্তজনিত ৰোগত ভুগিব পাৰে। ভাতৃভগ্নীৰ বাবে চিন্তা। কৰ্মদক্ষতা থাকিব। আপোনালোকৰ শুভ সংখ্যা হৈছে 5। ইয়াৰে পাছৰ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি শৰীৰ আৰু মন দুয়োটাই দুৰ্বল হ'ব। ঘৰৰ প্ৰতি আপোনাৰ দায়িত্ব বাঢ়িব। সাংসাৰিক অশান্তিৰ সম্ভাৱনা। কৰ্মদক্ষতা অতুলনীয়। দাম্পত্যত চিন্তা হ'ব। আপোনালোকৰ শুভ ৰং হৈছে আকাশী নীলা। খং কমাওক। সহযোগ পাব। পদপথত যাত্ৰা কৰোঁতে সাৱধান। ধনৰ লালসা বৃদ্ধি পাব। আপোনালোকৰ শুভ সংখ্যা হৈছে 2। ইয়াৰে পাছৰ ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি খৰচ বাঢ়িব পাৰে। আপোন মানুহেই আপোনাৰ বদনাম কৰিব। শুভাকাংক্ষীৰ পৰা সহায় পাব। সাংসাৰিক কৰ্মত কৃতকাৰ্যতা থাকিব। আত্মবিশ্বাস বৃদ্ধি পাব। আপোনালোকৰ শুভ ৰং হৈছে গোলাপী। বগলাক পাৰিলে পূজা কৰক। বন্ধুৰ সংখ্যা বাঢ়িব। ভাগ্যৰ সংযোগ ঘটিব। শত্ৰুৰ সংখ্যা কমিব। আপোনালোকৰ শুভ সংখ্যা হৈছে 8। ইয়াৰে পাছৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্য পূৰ্বৰ তুলনাত উন্নত। নতুন কামত ব্যস্ত হোৱাৰ সুযোগ পাব। উপাৰ্জন বৃদ্ধিৰ সম্ভাৱনা। নিষ্ঠা সহকাৰে কামত আগবাঢ়িব পাৰিব। অৰ্থ ব্যয়। আপোনালোকৰ শুভ ৰং হৈছে কমলা। বন্ধু বান্ধৱৰ পৰা সহযোগ পাব। সন্তানৰ শুভ। প্ৰেমত আশাপ্ৰদ। আপোনালোকৰ শুভ সংখ্যা হৈছে 6। ইয়াৰে পাছৰ ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজি শাৰীৰিক কষ্টৰ আশংকা প্ৰবল। বন্ধু তথা সহকৰ্মীয়ে আপোনাক আজিৰ দিনটোত বিপদত পেলাব পাৰে। সেয়ে সাৱধান থাকিব। পাৰিবাৰিক অশান্তি বাঢ়িব। সামাজিক দিশত তৎপৰতা বৃদ্ধি পাব। দুষ্টৰ সংগ ত্যাগ কৰক। আপোনালোকৰ শুভ ৰং হৈছে মুগা।
আনৰ চলাহী কথাত ভুল নাযাব, প্ৰতিযোগী মনোভাৱ, খৰচৰ মাত্ৰা অত্যাধিক হ'ব। আপোনালোকৰ শুভ সংখ্যা হৈছে 4। ইয়াৰে পাছৰ ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি সাঁচতীয়া ধন খৰচ হ'ব পাৰে। গুৰুত্বপূৰ্ণ দায়িত্ব আপুনি ল'বলগীয়া হ'ব পাৰে। মনোবল থাকিব, কাকো প্ৰতিশ্ৰুতি নিদিব। আপোনালোকৰ শুভ ৰং হৈছে আকাশী নীলা। কোনো শুভ সংবাদ পাব। বন্যপ্ৰাণীৰ পৰা সাৱধান। টোপনিৰ ক্ষতি, ব্যয়ৰ পৰিমাণ বৃদ্ধি পাব। আপোনালোকৰ শুভ সংখ্যা হৈছে 2। ইয়াৰে পাছৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি ঘৰুৱা কামৰ দায়িত্ব বাঢ়িব। শাৰীৰিক অসুস্থতাত ভুগিব পাৰে। আশা পূৰণৰ যোগ আছে। উৎসাহজনক প্ৰগতি। আনে ভবাৰ ওপৰত গুৰুত্ব নিদিব। আপোনালোকৰ শুভ ৰং হৈছে মুগা। চকুৰ আমনি পাব পাৰে। অন্ধবিশ্বাসৰ কবলত পৰিব পাৰে, সেয়ে সাৱধান। আপোনালোকৰ শুভ সংখ্যা হৈছে 5। আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভালদৰে যাব। এইবাৰ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আৰ্থিক দুৰ্বলতা স্পষ্ট হৈ থাকিব। ব্যৱসায়িক কাম কাজত বাধাৰ সন্মুখীন হ'ব। সাধাৰণ অসুখ হ'ব পাৰে। উৎসাহজনক সংযোগ, সামাজিক দিশত ব্যস্ততা থাকিব। আপোনালোকৰ শুভ ৰং হৈছে আকাশী নীলা। আনক দুৰ্বল গণ্য নকৰিব। মিতব্যয়ী হওক। ভ্ৰমণত কষ্ট, মাতৃৰ শুভ। আপোনালোকৰ শুভ সংখ্যা হৈছে 2। আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভালদৰে যাব। ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে ধন্যবাদ।